নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে আমন্ত্ৰণ জনাইছোঁ। আৰু পোনপ্ৰথমে আজি কৃষ্ণ জন্মাষ্টমীৰ বহুত শুভেচ্ছা জনালোঁ আপোনালোকক। আৰু আজি আমি যাবলৈ ওলাইছোঁ মামাহঁতৰ ঘৰলৈ। গণেশ বাবাক নিমন্ত্ৰণ দিয়াৰ পিছত প্ৰথম মামাহঁতক নিমন্ত্ৰণ দিয়া হয়, সেইকাৰণে আজি ওলাইছোঁ মা আৰু মামাহঁতৰ ঘৰলৈ বুলি। আৰু এটা কথা জনাওঁ যে মোৰ মামা ককা আৰু মামা আইতা নাই। মই সৰু থাকোঁতে ঢুকাইছে মামা ককা মামা আইতা। মামাহঁতৰ গাঁওখন যে মোৰ অতিকৈ প্ৰিয়, কাৰণ ইয়াত সকলোৱে মোক মাৰ নামেৰে চিনি পায়। আহি পালোঁ আমি মামাহঁতৰ ঘৰ, আৰু মায়ে মামাক চিঠিখন আগবঢ়াই দিছে, নিমন্ত্ৰণ দিছে মামাহঁতক। আৰু মামীয়ে মোক আশীৰ্বাদ দিছে মূৰত ধৰি, বিয়াখন কুশলে যাওক বুলি। গোটেইকেইগৰাকী মামা মামীৰ ঘৰত গৈ নিমন্ত্ৰণ জনালোঁ, আৰু শেষত চাহ খাই ঘৰলৈ বুলি উভতিবলৈ ওলালোঁ। মামাহঁতৰ তাত আহি মোৰ এইটোৱে সকলোতকৈ বেছি ভাল লগা কাৰণ যে যেতিয়া আমি ঘৰলৈ উভতো তেতিয়া গোটেইখিনি মানুহে আমাক আগবাঢ়ি থ'বলৈ আহে। মামী, বা, ভণ্টি, বৌ, সকলোবিলাক মানুহে সকলোখিনিয়ে লগ লাগি আমাক আগবাঢ়ি থ'বলৈ আহে। সঁচাকৈয়ে মোৰ সেইটো বহুত ভাল লাগে। আৰু মামাহঁতৰ ঘৰ, মামাহঁতৰ গাঁও সদায় প্ৰিয় আৰু সদায় প্ৰিয় হৈয়ে থাকিব। আৰু শেষত এটা কথা কওঁ যে আজি 6 ছেপ্টেম্বৰ, আৰু এই দিনটো আমাৰ বাবে এটা বিশেষ দিন। এই বিশেষ দিন বুলি এইকাৰণে কৈছোঁ যে আজি আমাৰ ৰিলেশ্যনশ্বিপৰ 2 বছৰ কমপ্লিট হ'ল। এই 2 বছৰে দুয়োজনৰে হাতখন খামুচি ধৰি থাকিলোঁ, আৰু এতিয়া আমাৰ দুয়োজনৰে বিয়া হ'বলৈ আমি ছাকচেছ হ'বলৈ গৈ আছোঁ। আগলৈ যাতে প্ৰতি বছৰে আমি এই দিনটো একেলগে পালন কৰিব পাৰোঁ, তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমি সদায় একেলগে থাকিব পাৰোঁ। আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে, আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই। কিমান আবেলি ৰঙা হলে গোলাপ ফুলি উঠে, গোলাপৰ ৰঙা মৰহি গলে আমি থাকিমনে? আমি নহৌহি আমাৰ কাহিনী বিশেষ, তুমি মোৰ বিশেষ।